ভাল লাগিছে গছ গছনিকেইটা যে আছে যে গোটেই বাউণ্ডেৰীত শিট 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 গাইছ কালি একদম বেয়া সময়খিনি আছিলে আমাৰ তো ফোন লগালোঁ আমাৰ নিপিন দাক শদিয়াৰ ল'ৰা দেখাইছোঁ চাব হা মোৰ ফ্ৰণ্ট ছাইডত আছে কিমান ধুনীয়া গাইছ আহি আমি সেয়াই আৰু টুৰটোত প্ৰৱেশ কৰিলোঁ আৰু টুৰটো হেল্ল' চিকুলু কি মৰম লাগিছে গাইছ ইয়াক শিলৰ ৰাস্তাটো গুচি যায় বুজিলেও কোনো কথা নাই ৱাও গাইছ ৱাও কি ধুনীয়া জেগা তো গুড মৰ্ণিং ফ্ৰম নুব্ৰা ভেলী আৰু আমি আছোঁ এতিয়া খুন্দিয়াৰত আৰু আজি হৈছে ডে 3 আৰু হোটেলত কালি ষ্টে কৰিলোঁ বহুত ধুনীয়া লাগিছে মানে টেণ্ট টাইপ হয় কিন্তু ভিতৰত খুব বঢ়িয়া ফিচাৰ্ছ ৰুমত মানে গোটেই আৰু মানে ভিতৰতে তো কথাটো হ'ল কালি বহুত বেয়া দিন গৈছে মই ৰাতি অকণমান কৈছিলোঁ মই ক্লিপ অকণমান দিম তো আজি আমি ভাবিছোঁ যে এটা নতুন হোপ লৈ পেলাই উমিদ ৰাখিছোঁ যে ভালকৈ আমি গোটেই আজি যিখিনি প্লেন আছে গোটেই জাৰ্ণিটো ভাল হয় প্লেনখিনি আমাৰ ছাকচেছ হয় তো একদম ওচৰত নিয়াৰ বাই চেণ্ড ডিউন হয় ন ইয়া চেণ্ড ডিউন অ'কে চেণ্ড ডিউন বুলি এটা জেগা আছে য'ত মানে দুটা উটৰ সেই যিটো কি কয় একজেক্টলি মই পাহৰিলোঁ দুটা উটৰ যে হেৰি থাকে যে কুজ হা সেই উট তাত দেখিবলৈ পোৱা যাব মৰুভূমি আৰু এক প্ৰকাৰ তাতে আমি গৈ অকণমান সময় টাইম স্পেণ্ড কৰিম তাৰপিছত যাম টুৰটুক এণ্ড LOC বৰ্ডাৰ আপোনালোকে চাই থাকিব থেংক ইউ বাইকটো এখন ধুনীয়াকৈ আছে ইয়াতে তেনেকৈ থৈছিলোঁ কিন্তু বৰষুণ আহিছে ৰাতি এইখন যে সোমাই নগ'ল শিল আছে ন একো নাই বাকী যাব ওলালোঁ ছেট হৈ গ'ল কেমেৰা মোৰ হেলমেটত লাগি গ'ল আৰু এতিয়া আপোনালোকে মটৰ ব্লগ দেখিব তো গাইছ ষ্টাৰ্ট হৈ গ'ল মটৰ ব্লগিং আৰু যাওঁ প্ৰথম আমাৰ ডেষ্টিনেশ্যনটোলৈকে বলক আগবাঢ়ি থাকোঁ আৰু আমাৰ কালি একদম বেয়া সময়খিনি আছিলে আমাৰ এইখিনিতে আৰু ৱাও ধুনীয়া নাজাৰা গাইছ হোটেলৰ পৰা প্ৰায় আমি ডেৰ কিলোমিটাৰ নহয় 2 কিলোমিটাৰ হ'ব আৰু অলমষ্ট আহি পালোঁ আমি আৰু আগত আপোনালোকক দেখাই আছোঁ এইফালে বহুত দেখিবলৈ পাইছোঁ আমি বাইক চাইক এইফালে ক'ৰবাত পাৰ্ক কৰিব লাগিব হেল্ল' এভৰিৱান নামিলোঁ বাইকৰ পৰা নামি পেলাই সেইফালে গৈ আছোঁ উটবোৰ দেখিছোঁ অকণমান দূৰত আৰু গোটেই সেইফালে পূৰা বালিচৰ মানে মৰুভূমি আৰু ভাল লাগিব খুব ধুনীয়া গোটেই পৰিৱেশটো আৰু এজাক খুব ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে সেইটো কাৰণে চাওক এবাৰ 360 ভিউ এটা দেখাই দিছোঁ আহি ধুনীয়া জেগা এটা পাইছোঁ জেগাটো নহয় অকণমান আগত কৈছিলোঁ আপোনালোকক উটবিলাক যে তো কেমেল চাফাৰী দেখাইছোঁ চাব হা মোৰ ফ্ৰণ্ট ছাইডত আছে কিমান ধুনীয়া এয়া ৱাও চাওক অকণমান দেখাই দিছোঁ আপোনালোকক ৱাও ৱাও কিমান উট আছে চাওকচোন ৱাও 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 সঁচাকৈ গাইছ চাওক অলপ এনেকৈ কোনেও নেদেখায় ডিটেইলছত এতিয়া সুধিম কিমানমান টকা লয় কি লয় গোটেই চাওক আৰু মোক যদি চাব যায় মই এনেকৈ পূৰা উটৰ মাজত আছোঁ গোটেইবিলাক উট চাওক গোটেই উট এতিয়া বলক সুধো বলক কিমান টকা লয় কি লয় कितना पैसा भैया पर पर्सन कितना टाइम के लिए ओ बालू तक अच्छा वहाँ से लेके आएंगे कितना टाइम लगता है फिर भी 10-12 मिनट पर हेड 500 कम नहीं होगा 4 लोग हैं हम लोग
फिक्स रेट है ओके ठीक है मैं उन लोगों को बताता हूँ तो গাইছ হুডিটো ল'লোঁ কিন্তু সেইটোৱে এতিয়া মইতো বাৰু ৰাজস্থানত কৰিছোঁ উট চাফাৰী মোৰ ইমান এটা টেণ্ডেঞ্চি নাই আৰু মই ডেজাৰ্টটো বহুবাৰ দেখিছোঁ কিন্তু লাডাখৰ ডেজাৰ্টটো বেলেগ হ'ব বিচাৰিলে তাততো যাম বাৰু এনেই ফটো চটোৰ কাৰণে কিন্তু কথাটো হৈছে ইহঁতক কৈ দিম এতিয়া কিমান টকা চাৰ্জ কৰে নে নকৰে কৰিলে কৰিব আৰু সুধি আহিলে 500 টকা ল'ব পাৰ হেড 10-15 মিনিট বাছ তালৈকে লৈ যাব বালিচৰলৈকে আৰু লৈ আহিব হাই কি খবৰ ভাত খাইছেনে নাই আপুনি কি খবৰ টোপনি শুই আছে আচ্ছা আচ্ছা হেল্ল' চিকুলু কি মৰম লাগিছে গাইজ ইয়াক ৱাও সৰু একদম চবতকে মৰম লগা চাওকচোন মাক চাগে ভালে তো গাইজ এতিয়া আমি গৈ আছোঁ বালিচৰত মানে ডেজাৰ্টত গৈ আছোঁ ওপৰত অকণমান ওপৰত আপোনালোকক দেখাইছিলোঁ দূৰত মোৰ পিছফালে চাওক গোটেই What up guys? Yeah. Tuk 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 tuk. Jule! Jule Jule! असम से गुवाहाटी वाव जुले नमस्ते बहुत बढ़िया अच्छा हिमाचल से बहुत बढ़िया सी यू बाय हैप्पी जर्नी चलो गाइस थोड़ा वॉकिंग करते कम कम Oh my god. কি ভাগৰ লাগিল বে তো গাইজ আমি ওপৰৰ পৰা আহিলোঁ মানে ডেজাৰ্টৰ পৰা এতিয়া আকৌ হোটেললৈকে যাওঁ মানে বহুত ৰ'দ দিছে আৰু আমি ভাবিছিলোঁ তাৰ পৰা আহি পেলাই ইয়াতে উটত উঠিম কিন্তু উটকেইটা লৈ গৈছে গমেই নাপাওঁ আমি সেইটো পাৰে আছিলোঁ এতিয়া চব উটতো উঠা নহ'ল আপোনালোক দেখাবই নোৱাৰিলোঁ তো চাই থাকক টুৰটুক ভিলেজ বুলি এখন খুব ধুনীয়া গাঁও এখন আছে সেই গাঁওখনলৈকে আমি যাম গোটেইকেইটা এতিয়া বাইক লৈ তো ওলালোঁ ৰুমলৈকে ৰুমত গৈ তাতে ড্ৰেছ চেঞ্জ কৰিম আমি ড্ৰেছ চেঞ্জ মানে কি ৰাইডিং গিয়াৰ্ছবোৰ পিন্ধিব লাগিব কাৰণ অকণমান এতিয়া আৰু আমি দূৰত যাম প্ৰায় 90 কিলোমিটাৰ সেইটো কাৰণে মই এতিয়া হোটেল ৰুমলৈকে গৈ লওঁ এইখন য়েছ আৰু আমাৰ গাড়ী দুৰ্ঘটনাটো সেইখিনি জেগাত আছিলে গাড়ীখন গাইজ মই ভাবিছোঁ ঘূৰাই লৈ লওঁ তেতিয়া বস্তু বান্ধিব ভাল হ'ব আমাৰ চবতকৈ বেয়া পোৱা কাম হৈছে এইটো বৰ দিগদাৰ এই ৰছী গঠা মিলা ধৰা হেলমেট 3টামান দেখোন নাই একো নাই ৰছী দি থৈ গৈছে মোৰ হাতত
গাইছ আমি হোটেলৰ পৰা ওলাইছোঁ মানে কি এতিয়া আমি লাঞ্চটো কৰি পেলাই একেবাৰে ওলাম এতিয়া বাজিলে 2:50 3টাই অলমষ্ট তাতো হৈছে আমি এতিয়া লাঞ্চটো কৰি লওঁ আপোনালোকক কোৱা হোৱা নাই কালি মানে যোৱাকালি ৰাতি য়েছ কৈছিলোঁ তাৰপিছত আমি লগত ধৰিলোঁ একচুৱেলি কিন্তু লগ ধৰাৰ সেইখিনি সময়ত কাৰেণ্ট গুচি গৈছিলে যাৰ কাৰণে আমি ভিডিঅ'ত দেখাব নোৱাৰিলোঁ কিন্তু আজি তেখেতক লগ কৰিম মই কৰি পেলাই খানাটো ইয়াতে ক'ৰবাত খাম তো ফোন লগালোঁ আমাৰ নিপেন দাক শদিয়াৰ ল'ৰা চাওঁ যদি ৰেছপন্স পাওঁ দেন ইয়াতে আমি খাই যাম আৰু খানাটো ফোনটো ৰিং হৈছে বাট উঠোৱা নাই শুই আছে নেকি চাগে শুইতো থাকিব নালাগে এতিয়া গাইজ তাৰপৰা ওলাই একচুৱেলি আহিলোঁ সেইকাৰণে মানে ফোন কৰিছিলোঁ দাদাজনক সেই শদিয়াৰ দাদাজনক কিন্তু ফোনটো নুঠালে দুবাৰো কৰিলোঁ সেইকাৰণে বোলো নাই আগৰ ফালে অকণমান আগবাঢ়ি থাকোঁ ভোক মানে লাগিছে যদিও মানে নাই অকণমান আগত হ'লে খাব পাৰিম এনেকুৱাতে সেইটো কাৰণে ভাবিলোঁ কি নাই আগত খাম ঘৰত এতিয়া গৈ থাকোঁ জেগাখিনি ভাল লাগিছে অলপ গছ গছনি আছে বঢ়িয়া ধুনীয়া জেগা আৰু টুৰটো প্লেচটো ইয়াতকৈও ধুনীয়া হ'ব সেইটো মই 100% মানে চিয়'ৰ আৰু ভাল লাগিছে গছ গছনিকেইডাল যে আছে যে গোটেই বাউণ্ডেৰী ৰাস্তাটো বহুত বেয়া গাইজ মই এইমাত্ৰ মানে ভৰি পাতি দিছোঁ মই গোটেই ট্ৰেক লিড হৈ আছে অলপ আৰামছে যাব লাগিব দিন বেয়া চলি আছে গাইছ তাতো পঠাই দিলোঁ আমি পানী ল'লোঁ আৰু ইলেক্ট্ৰল মিক্স কৰোঁ এতিয়া পানী নৰ্মেল পানী খাবা ইলেক্ট্ৰলটো একদম মানে লাগে পানীটো বহুত কমি হৈ আছে মানে ইয়াতে শৰীৰক পানী বহুত প্ৰয়োজন অকণমান আগবাঢ়িলোঁ আৰু এখন সুন্দৰ দলং যাম যাবা নেকি বু যা তাতকে গ্ৰীপ ভৰি পাকব নাই গাইছ অলপ অফ ৰ'ডিং পালোঁ আৰু একো নাই গুচি যাব গাড়ী এইফালে ধুনীয়াকৈ গুচি যাব কোনো কথা নাই অকণমান অফ ৰ'ডিং আৰু যাবতো লাগিবই দিয়কচোন সেইটো মেইন ইমান আহিছোঁ নহয় মানে শিলৰ ৰাস্তাত ইমান কেছ নাথাকে বোকা চোকা ৰাস্তাত পানী থাকিলে সেইবিলাকত অকণমান দিগদাৰ থাকে কিন্তু শিলৰ ৰাস্তাততো গুচি যায় গুচিলে কোনো কথা নাই চাওক এনেকুৱা হৈছে কথাটো এটা জেগাত আমি ৰৈছিলোঁ ফটো চটো অকণমান উঠিলোঁ ধুনীয়াকৈ ভিডিঅ' বনোৱা ঠিক নহ'ল তেনেকৈ মই ৰিল বনাইছোঁ ৰিল চাব আপোনালোকে মোৰ দীপাংকৰ ইনষ্টাগ্ৰামত কিন্তু বহুত টাইম খাই দিলোঁ মানে তাতে এইবিলাক মিছইউজ হোৱা নাই বাৰু কণ্টেণ্টতো লাগি আছোঁ বাট এনজয় কৰিছোঁ যিখিনি জেগাত সময় লৈ পেলাই আহিবলৈ কিন্তু কম সময় লৈ পেলাইও অহা নাই আমি গাইজ ৰাস্তাটো চাওক না ইমান কম জেগাত টাৰ্ণিংটো মানে নাই একদম সৰু ৰাস্তাটো চাওক তলত ইমান তলত এই আৰু
এই ৰেলিংবিলাক দিলে ভাল এনেকৈ ছাইডত এটা মানে আইডিয়াও থাকে এই বস্তুটোৰ পৰা কিমান দূৰে দূৰে যাব পাৰি Oh guys, what a beauty. Nice. Be alert. Save water, exactly. Oh my god, এইখন ব্ৰিজ বনি আছে এইখন পুৰা একদম মানে একো নাই ইয়াতে মানে লগোৱা নাই ইপিনে পোষ্ট হেৰি কৰা আছে কিন্তু আমি কোনফালে বা কেনেকৈ বা যাম এইফালে মানে যোৱাটো বনাব চাগে ভৱিষ্যতলৈকে আচ্ছা ৱাও ৱাও গাইছ ৱাও ৱাও সঁচাকৈ দূৰটোক বহুত ধুনীয়া হ'বলৈ গৈ আছে ৱাও ৱাও আৰে ৱাও চাওক এইফালে আৰু আগত চাওক গাইছ এইখিনি চাওক Oof. Oh shit. Oh my god. কি ধুনীয়া লাগিছে গাইছ এইটো মানে ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰিম মানে কিন্তু সেই মানে সেইখন পাহাৰ কাটি পেলাই বনাইছে ন ৰাস্তাটো কিন্তু এইফালে যেতিয়া এইখন দলং হৈ যাব সেই মজাটো কিন্তু নাথাকিব মানে সেই সৌন্দৰ্যতাটো সেইটো ৰাস্তা যেনেকৈ এতিয়া আহি কিবা এটা ভাল লাগিছে সৰুকৈ ব্ৰিজ এখন কিন্তু সেইফালেও চাগে খোলা থাকিব এইফালে ডাঙৰ গাড়ী চাগে অহাৰ কাৰণে বনাইছে তেনেকুৱা কিবা হ'ব সেইটোৱে হ'ব মোৰ অনুমান মানে ৰাস্তাখন বেয়া পাইছোঁ মানে সেই মাজে মাজে ভাল মাজে মাজে বেয়া হ'বই পাহাৰীয়া ৰাস্তা কিন্তু এই শিলকেইটাৰ ৰং চাওকচোন বৰ শিলকেইটাৰ অদ্ভুত মানে একদম গৈ আছোঁ আমি প্ৰথম টুৰটোক চাই পেলাই LOC লৈকে যাম LOC বেছি দূৰ নহয় টুৰটোকৰ পৰা অকণমান জেগা 10 কিলোমিটাৰ এৰাউণ্ড আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ধুনীয়াকৈ দেই ৱাও গাইছ ৱাও কি ধুনীয়া জেগা কি ধুনীয়া শিল চাৰিওফালে একদম চাফ চুত্ৰ মানে শিলকেইটা সেইখিনি দেখিবলৈ ভাল লাগিছে ধুনীয়া এখন ব্ৰিজ পাইছোঁ গাইছে ব্ৰিজখনৰ ওপৰে যাম ৱাও কাঠ এনেকৈ দলং খুব কমেই মানে আমাৰ সেইফালে আৰু চব ভাল পকী দলঙেই হৈ গ'ল আজিকালি কিন্তু এনেকৈ কাঠ ওপৰত দি পেলাই আমি মোৰ মনত আছে মই যেতিয়া একদম সৰুতে অংকু হৈ পঢ়ি থাকোঁ শংকৰদেৱ পঢ়ি থাকোঁ আৰু আমাৰ সেই ঘৰৰ কাষতে আৰু বেছি দূৰ নহয় আৰু এনেকুৱা বহুত দীঘল দলং এখন আছিলে বৰিমাখা বুলি কোৱা জেগাডোখৰ বৰিমাখাৰ এনেকুৱা এখন দলং আছিলে ৰাস্তা গৈ আছোঁ বহুত ৰাস্তা বেয়া হয় ৱাও ইহঁতকেইটা কিন্তু ভাল আহিছে গোটেই ৰছীয়ে গাঠিছে ৰছাৰে বঢ়িয়া আৰু মানে ওজনে একদম চমাই লগাই একচুৱেলি কি হৈছে আমি লেট হৈছোঁ আমি এতিয়া গৈয়ে আছোঁ ইমান সময় হ'ল প্ৰায় 2 ঘণ্টামানেই হ'ল এতিয়ালৈকে পোৱাই নাই তোক LOCও যাব লাগিব তাৰপৰা আকৌ ৰিটাৰ্ণো হ'ব লাগিব খোৱা লোৱাৰ কথা আছে গোটেই ৰাইডাৰবিলাকে আহিয়ে আছে মানে উভতি আছে আমি কিন্তু গৈয়ে আছোঁ সেইটো কথা এটা মানে অলপ চিন্তনীয় বিষয় হৈ পৰিছে নাই যি হয় ভালৰ কাৰণেই হয় আৰু সহায় আছে বাবাৰ সহায় আছে কিবা এটা ভালেই হ'ব সেইকাৰণে আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক এই বস্তুটো মানে খুব ভাল লাগে আৰু মানে হয় তো গাইছে গোটেই খেৰ মানে ধান নে গুম কি ধৰিব পৰা নাই মই ভাবে এনেকৈ কথাটো হ'ল গাঁও এখনত সোমাইছোঁ কিন্তু গাঁৱে হ'ব কি হয় একজেক্টলি
জানে যদি ক'বচোন। হয় মোৰ এনেকুৱা লাগিছে টুকটুকুত সোমালোঁ আমি। ফটো আকৌ দেখা নাই বাৰু হল্ডিং গাইছ। অলপ আগতে দেখিছিলোঁ এই বস্তুবিলাক যে এইটো গম হয়, গমৰ খেতি কৰে মানে ইয়াতে। ভাল লাগিছে কিবা এটা অকণমান দোকান চোকান বা গাড়ী মটৰ দেখিবলৈ পাইছোঁ। ভালে আৰু চাই লওঁ গৈ পেলাই কেনেকুৱা কি হয়। লাষ্ট ভিলেজ লিখা আছে আৰু এইফালে এখন দলং আছে। আমি চাগে এইখন ফালে যাব নালাগে, আমি চিধাই যাব লাগিব। ৱাও মাই গড। তো গাইজ সেই গাঁওখন এৰি আহি মানে অকণমান গাঁৱৰ নিচিনা পাইছিলোঁ যে দোকান চোকান, আহি আকৌ এনেকুৱা ৰাস্তাই পালোঁ। আকৌ নমাই আছে উঠাই আছে আৰু মানুহক সুধিলোঁ কিমান দূৰ আছে, কৈছে আৰু বেছি নাই বোলা 15 কিলোমিটাৰ আছে। চাওকচোন বহুত ডাঙৰ কথা দিয়ক সেইটো এটা। এনেকৈ পকী ৰাস্তা হ'লে ইমান কথা নাথাকে, ভাল লাগে চলাই। কিন্তু যদি আপোনাৰ হেৰি হয় এই শিলৰ ৰাস্তাবিলাক হয় ন, কটা শিল বুঢ়া শিলৰ, তাত মানে অকণমান দিগদাৰ। Wow guys, চাওক জেগাডোখৰ। গাইছ বেছি সময় নাই আৰু জেগাৰো বেছি দূৰ নাই, 5 কিলোমিটাৰ আছে। আৰু আগৰ ফালে দেখিলে এইটো গম পাইছে, যদি লক্ষ্য কৰিছে পূৰা মেঘ টাইপ, আৰু বেছি নাই 2 কিলোমিটাৰ আছে। এইফালে বৰষুণ গৈছে মানে ৰাস্তা পূৰা একদম তিতি আছে। চাওক বৰষুণ পাই গ'লোঁ, উপায় নাই গাইছ, কি কৰিব। এতিয়া ডাইৰেক্ট আমি এই আগত দেখি আছোঁ ৰিজৰ্টৰ কেইটামান তম্বু, ডাইৰেক্ট তালৈকে যাওঁ, গৈ আৰু তাকে চাই লওঁ। কিন্তু বৰষুণ পাইছোঁ, উপায় নাই। পিছফালে বেগটো ৱাটাৰপ্ৰুফ হয় বাৰু, ৱাটাৰপ্ৰুফ হয়। এইবিলাকৰ মজা ন, বতৰৰ হয়নে, বতৰৰ খেল, এইবিলাকে মজা আৰু বেষ্ট নাই। গাইছ আহি আমি সেয়াই আৰু টুকটুকুত প্ৰৱেশ কৰিলোঁ আৰু টুকটুক ভিলেজ। সেয়াই ভিলেজখন চাম, অকণমান এক্সপ্ল'ৰ কৰিম। কিবা স্পেচিয়েল কিবা থাকিলে আমি আপোনালোকক দেখাম। আৰু টুকটুকৰ পৰা LOC যাবলৈ এৰাউণ্ড 10 কিলোমিটাৰ হয়। চ' সেইটো এটা কথা, অকণমান যাওঁ, আগলৈকে যাওঁ।
और मानना है मेरे साथ से, है ना? पहले आप क्या आप ऐसे कर आप इस साथ से भाई के साथ तो फिर सेकंड में आप मारेगा फिर वो नॉर्मली मारते हैं। चलो তো গাইজ প্লেন অকণমান চেঞ্জ হৈ গ'ল, সেইকাৰণে বতৰৰ কাৰণে প্ৰথম কথা। আৰু দেখিলে আমি টুৰটুক ভিলেজখনততো প্ৰৱেশ কৰিলোঁ, কিন্তু মেইন অসুবিধাটো হৈ পৰিলে বতৰ। আৰু বতৰে বাধা দিয়াৰ পিছত আপুনি যিমান যি কৰিম বুলি ভাবিলেও কৰিব নোৱাৰে। মানে ইয়াৰ লোকেল মানুহে ক'লে যে কি বৰষুণৰ বতৰত আপোনালোকে একদম আগৰ ফালে আগবাঢ়ি নাযাব। আৰু মেইন ভিলেজখন অকণমান আপোনালোকক দেখাইছোঁ মই এতিয়া ভিডিঅ'ত, সেইফালে মানে গ'লে ৰিস্কি হয় বহুত, মানে পাহাৰৰ পৰা শিল বাগৰিৰ পৰা চান্স লেণ্ডশ্লাইডৰ মানে সম্ভাৱনাটো বহুত বেছি থাকে। সেইটো কাৰণে আমাৰ এতিয়া প্লেনটো চেঞ্জ হৈ গ'ল এনেকুৱা। কালি আমাৰ এতিয়া প্লেনিং বনিছে কি ৰাতিপুৱা আমি জল্দি উঠিম, কাৰণ আমি অলৰেডি এই দুদিন বহুত লেটকৈ উঠিছোঁ, আমাৰ সেইখিনি চবতে লেট হৈ আছে। কালি ৰাতিপুৱা জল্দি উঠিম 6-7টাত, উঠি পেলাই টুৰটুক ভিলেজ ভিজিট কৰিম, দেন আমি LOC বৰ্ডাৰলৈকে যাম, তাৰপৰা আমি ডাইৰেক্ট পেংগং লেক। তো তাকে ভাবি আছোঁ আপোনালোকক চাগে মই ব্লগটো কালি ৰাতিপুৱালৈকে দেখাম, টুৰটুক ভিলেজত দেখাই পেলাই মই এই ব্লগটো সামৰিম। ধুনীয়াকৈ ব্লগটো এতিয়ালৈকে শেষ হোৱা নাই, চাই থাকিব। টুৰটুকত আপোনালোকে কেতিয়াবা আহিলে থাকিব পাৰিব, বৰ ধুনীয়া হোটেল रूम से भैया ने दिला है, बहुत अच्छा रेट में और बहुत अच्छा रूम है, बढ़िया है। ये देखो एंट्रेंस लॉबी कितना बढ़िया है, वाओ। আৰু মই এইফালে এটাচ মানে হেৰিটো আছে, ৰেষ্টুৰেণ্টখন আছে, খুব ধুনীয়া, এইফালে পূৰা বুফে লাগি আছে, ঠিকে আৰু চাব অলপচোন। গাইজ এইটো হৈছে আমাৰ ৰুম, সৰুকৈ বেড এখন লগাই দিছে, মই ইয়াতে শুই দিম, তাৰপৰা ইয়াতে তিনিজন ইয়াতে শুই দিব, কোনো কথা নাই, বহুত বঢ়িয়া। তাৰপিছত এইফালে মই দৃশ্য এটা দেখাইছোঁ আপোনালোকক, কি ধুনীয়াকৈ মাছ ভাজি আছে, গম পানে গাইজ, মাছ পিচি পিচি, ৱাও। এইটো ৰাস্তাটো মেইন ৰাস্তাটো কাষতে একদম লাগি আছে।